ফ্ৰেণ্ডছ ৱেলকাম বেক টু দ্য আনাদাৰ ব্লগ আজি আছোঁ বৰদোৱা থানৰ পৰা আপোনালোক সকলোলৈকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আজি আমাৰ কলেজৰ পৰা আহিছে বৰদোৱা থানলৈ ফিল্ড ট্ৰিপ ইয়াত কলেজৰ সকলোখিনি মেম সকলো আহিছে আৰু আমি ষ্টুডেণ্ট BEd ফাৰ্ষ্ট ইয়াৰ সকলোখিনি আহিছোঁ আমাৰ এখন পেপাৰ আছে ড্ৰামা এণ্ড আৰ্ট ইন এডুকেশ্যন সেইখনৰ কাৰণে আমি বনাব লাগিব এটা ৰিপৰ্ট সেই ৰিপৰ্টটো আমি কলেজত ছাবমিট কৰিব লাগিব চ' আমি সকলোখিনি আহিলোঁ এতিয়া আমি আমাৰ সবখিনি কৰি হৈ গ'ল এনেদৰে যাত্ৰা আৰম্ভ কৰিলোঁ আমি বৰদোৱা থানত গৈ কি কৰিলোঁ তাৰ স্মৃতিবোৰ ধৰি ৰখাৰ স্বাৰ্থত মোৰ এটা ক্ষুদ্ৰ প্ৰয়াস লগতে আপোনালোককো দেখুৱাম বুলি ভাবিলোঁ চাই যাওক ভিডিঅ'টো এই আমাৰ মেম আৰু ইয়াতে সকলোবোৰ সাজু হৈছে যাবৰ কাৰণে সকলোবোৰ ধুনীয়া হৈ আহিছে এয়া সকলোবোৰ গাড়ীত উঠিবৰ কাৰণে আহি আছে গাড়ী তিনিখন আমি একেবাৰে শেষৰখন গাড়ীত এয়া আমাৰ মেমসকল আগত গৈ আছে আমি পাছে গৈ আছোঁ আমি বৰদোৱা থান পাই গ'লোঁ সেয়া আমাৰ নতুন ইউটিউবাৰ ধূপ চাকি জ্বলাই আহি আমি পোনপ্ৰথমে সোমালোঁ নাটঘৰৰ চাৰিওকাষে এনেদৰে মেনুস্ক্ৰিপ্ট পেইণ্টিংসমূহ অংকন কৰি থোৱা আছে অসমীয়াত ইয়াক কোৱা হয় পাণ্ডুলিপি এই পাণ্ডুলিপিসমূহে ভাৰতীয় ইতিহাসৰ কাহিনীসমূহ ছবি আকাৰে সুন্দৰভাৱে বৰ্ণনা কৰে নাটঘৰৰ পোনে আছে কীৰ্তনঘৰ এই কীৰ্তনঘৰত চৈধ্য প্ৰসংগ কৰিবৰ কাৰণে যিসমূহ বাদ্যৰ প্ৰয়োজন যেনে দবা খোল তাল মৃদং এইসমূহ আছে আৰু এয়া হৈছে কীৰ্তনঘৰৰ সিংহাসন এয়া হৈছে মূল মণিকূট ভাগৰ সিংহাসন তাৰ ওপৰত গুৰুজনে নিজে হাতে লিখা ভাগৱত গুণমালা ওপৰত তাৰপৰা যে ডাঙৰ চাকিটো জ্বলি আছে সেইটো গুৰুজনৰ অক্ষৰ গ্ৰন্থি 560 বছৰ এই প্ৰসংগ হয় ফুল প্ৰসংগ হোৱাৰ পিছতে ভকতৰ প্ৰসংগ হয় এনেকৈ আইসকলৰ প্ৰসংগ হয় তেনেকৈ গুণমালা হয় এনেকৈ গৈ 14 প্ৰসংগ আমাৰ ইয়াত কৰা হয় আৰু এই ভকতসকল ইয়াতে থাকি পেলাই তেখেতসকল 14 প্ৰসংগত লিপ্ত হৈ থাকে আৰু ইয়াতে তেখেতসকলে মানে গা পা ধোৱাৰ পৰা আদি কৰি পেলাই এই পুখুৰীটোকে কয় হাতী পুখুৰী তাৰমানে চাৰিওফালে 4 হাতী মহাভক্তগণ সেই 4টা বহাত চাৰিওফালে আৱৰি থকা বহাসকলতে সেই ভকতসকল আছিল তাৰমানে বসবাস কৰিছিল 14 প্ৰসংগ কৰে নামৰ কীৰ্তন এইটো শাস্ত্ৰতে লেখা আছে সকলোৱে এইটো গম পাইছেই আপোনালোকে সেইকাৰণে ইয়াক হাতী বহা বুলি কয় থানৰ মূল মণিকূটৰ পূব দিশে এই হাতী পুখুৰীটো আছে এই পুখুৰীৰ পৰা থানৰ প্ৰয়োজনীয় পানী ব্যৱহাৰ কৰিছিল আগতে কিন্তু বৰ্তমান ফিল্টাৰৰ দ্বাৰা বিশুদ্ধ পানী থানৰ যাৱতীয় কাম কাজত ব্যৱহাৰ কৰে পশ্চিমে সি লিখা বৃক্ষ হালিয়াছয় তাহাতে অজিগুৰু পুস্তক লিখয় আহকচোন আমি শংকৰ শিলিখাৰ বিষয়ে জানো এই পাতটো মানে পোকে পুতিব নোৱাৰে তাৰপিছতে সেই খাগৰি কলম বুলি কয় মানে চিয়াহীত ডুবাব আৰু লেখা সেই চিয়াহীটো আকৌ নিজে তৈয়াৰ কৰা গোমুঠ শিলিখা ৰস তাৰপৰা কেঁহ সাজোৱা এনেকৈ তৈয়াৰ কৰি পেলাই সেই চিয়াহীটো কৰি পেলাই তেখেতে ভাগৱত লিখিছিল এই শিলিখা বৃক্ষৰ তলত পশ্চিমে শিলিখা বৃক্ষ হালিয়া আছে এই পশ্চিম ছাইডলৈ আমাৰ এইটো ছাইড পশ্চিম সেইটো পূব এইটো উত্তৰ সেইটো দক্ষিণ পশ্চিমে শিলিখা বৃক্ষ হালিয়া আছো তাহান্ত আউজি গুৰু পুস্তক লিখয় সেই তাতে বহি পেলাই গুৰুজনাই ভাগৱত লিখিছিল পুথি সেই শিলিখা বিষয় এতিয়াও আছে কিন্তু এনেকেই থাকে কোনো ক্ষয় ক্ষতি নহয় তেখেতেতো কৈছে সেইখিনি এই পাটনাতটো দেখুৱাই দিয়া পাটনাতটো দেখুৱাই পেলাই টেম্বুৱানীন দেখুৱাই কংগা লৈ বোলা এয়া হৈছে গুৰুৰ ব্যৱহৃত পাটনাত আপোনালোকে নামটো দেখি নিশ্চয় গম পাইছে এয়া হৈছে গুৰুৰ দিনৰে কুঁৱা ইয়াৰ পৰাই গুৰুৱে পানী ব্যৱহাৰ কৰিছিল এয়া হৈছে টেম্বুৱনী জান এই টেম্বুৱনী জানৰ উৎপত্তিৰ বিষয়ে আহকচোন জানো এজন ককাৰ মুখেৰে এইটো টেম্বুৱনী জান শুনিছে নাম আগত টেম্বুৱনী জান শুনিছে আগত আমাৰ শান্তি জান আছে সেই দলং যে পালে সেয়া শান্তি জান তাতে আমাৰ সতী ৰাধিকাৰ মন্দিৰ আছে বুজিলে গুৰুজনে যে সতীক পৰিচয় কৰিছিল 3টা কাঠি পলত পানী আনি যোনে জানটো বন্ধ কৰিব তাৰ নাম সতী ৰাধিকা হ'ব
তেতিয়া আজি 10 নম্বৰৰ মানুহ আহিল আহি ক'লে বাপ আমি কৰিব পাৰিম নে ক'লে পাৰিবা কৰা তেতিয়া তেওঁ 3টা কাঠি পলত পানী আনিলে 2টাত আহিল 1টাত নাহিল তেতিয়া গুৰুজনে ক'লে তোমাৰ কিবা দোষ আছে তেতিয়া তেওঁ অলপ সময় ৰৈ ক'লে কি ক'লে দুখ আছে আৰু কি ক'লে আপোনাক কিবা ক'লে আপুনিহে ক'ব এতিয়া বাকীখিনি তেওঁ এদিন কলপাত কাটি থাকোঁতে তেওঁ মূৰৰ ৰণিখন জেগাত খহি পৰিল সেইটোৱে দুখ সেইটো দুখৰ কাৰণে তেওঁ সেই বান্ধটো কাটি নেক্সটবাৰ 3টা কাঠি পলত পানী আনি সেই শান্তি যাওঁতে জানটো বন্ধ কৰিলে জানটো বন্ধ কৰিব কিয় লগা হ'ল জানে নহ'লে যে পানী হৈ যাব গুৰুজনে ভাবিলে এই জানটো যদি খোলা থাকে ব্ৰহ্মপুত্ৰ আহি গংগাক বিয়া পাতি লৈ যাব সেইকাৰণে তাতে তেওঁ জানটো বন্ধ কৰিলে আৰু তেমনি নামটো হ'ল যেতিয়া শ্ৰীকৃষ্ণ ৰুক্মিণীয়ে দা কাপোৰলৈ আহিছিল ঘূৰি যাওঁতে ৰুক্মিণী তামোল খোৱা সোণৰ তিমিটো এই পুখুৰীত পৰিল যাওঁ তাৰ হ'ল তেমনি যাম আমি তাৰ পৰা পোনে পোনে আহি এয়া আকাশী গংগা পালোহি এয়া হৈছে আকাশী গংগা শংকৰদেৱে কেনেদৰে আধ্যাত্মিকতাৰ জৰিয়তে নমাই আনিছিল আহকচোন জানো এজন ককাৰ মুখেৰে মধ্যৰাতি নমাজান্ত শ্ৰীমন্ত শংকৰ যেতিয়া পানী নাছিল ইয়াৰ মাজতে এজোপা বটবৃক্ষ গছ আছিল এই বটবৃক্ষ গছৰ তলতে গুৰুজনে ভকত বহুৱাই লৈ 7 দিন 7টা দিন নাম কীৰ্তন কৰিলে পানী পাবৰ কাৰণে শেষৰ দিনা মধ্যৰাতি ভগৱান সন্তুষ্ট হৈ ওপৰৰ পৰা গংগা নামি সেই বটজোপা তললৈ দবাই দিলে সেই বটজোপা তললৈ দবোৱাৰ কাৰণে তাৰ নাম হ'ল বটত দেৱা ওপৰৰ পৰা গংগা পোৱাৰ কাৰণে তাৰ নাম হ'ল আকাশী গংগা আৰু যেতিয়া শ্ৰীকৃষ্ণই জিৰাইছিল জিৰাওঁতে শ্ৰীকৃষ্ণৰ ধেনুখন সেই বটজোপাতে পেলাই থৈছিল পেলাই থোৱাৰ কাৰণে পুখুৰীটো ধেনুৱাকা হ'ল 52 বিঘা আছে বুজিলা তাতে শংকৰদেৱ কলাক্ষেত্ৰ বনাই আছে সেইটো চেণ্টাৰ ৰুমতে বনাই কি হয় আশা পূৰণ হয় এয়া চাওক এই পুখুৰীটো বোলে 7 পাক দিলে বোলে মনৰ আশা পূৰণ হয় কোনোবাই যদি ভাবিছে যে আপোনালোকৰ মনত পুহি ৰখা আশাটো পূৰণ কৰিম বুলি কৰ্মটো কৰিবই লাগিব কৰ্মৰ লগতে আপোনালোকে যদি ভাবে আপোনালোকে আধ্যাত্মিকভাৱে যদি ভাবে তেতিয়া আপোনালোকে মনৰ শান্তিৰ বাবে আহিব পাৰে আৰু পৰিৱেশটো বহুত ইয়াৰ পিছত আমি চাবলৈ গ'লোঁ বৰদোৱা সংগ্ৰহালয় ইয়াতে জোতা চেণ্ডেল পিন্ধি যোৱা নিষেধ লগতে আপোনাৰ বিনা অনুমতিত ফটো তোলা নিষেধ সেইটো কাৰণে আপোনালোকক ফটো দেখুৱাব নোৱাৰিলোঁ ফটো মাৰিছোঁ আমি আমাৰ ৰিপৰ্টৰ কাৰণে ফটোটো লাগিবই আপোনালোকে আহিব কেতিয়াবা মিউজিয়ামটো চাই যাবহি দক্ষিণে যাত্ৰাৰ দৌল শংকৰে নিৰ্মিলা হাতু বৈকুণ্ঠৰ চিহ্ন আঁকিয়া দেখাইলা আমি এতিয়া দৌল মন্দিৰত গৈছোঁ দৌল মন্দিৰত এয়া প্ৰথমতেই দেখিছে নহয় শহাপহু কেইটামান আছে দৌল মন্দিৰত ইমানেই যে ভিডিঅ' কৰিলোঁ আৰু ভিডিঅ' কৰা নহ'ল আপোনালোকে যিমানখিনি দেখিবলৈ পাব সিমানকণেই মই ভিডিঅ' কৰিছোঁ এই আমাৰ পনীৰ চব্জি বনি আছে আৰু এইফালে খুৰাহঁতে কাটি আছে নেমু টেঙা আৰু এইফালে চালাড বনাই আছে এয়া আমাৰ নতুন বান্ধৱী সঞ্জিদা কৈ দিয়া আজি তোমাৰ বৰদোৱা আহি এক্সপেৰিয়েন্স কেনেকুৱা হ'ল ভাল ফ্ৰেণ্ড হয় মই তাইক আজিহে ভালকে চিনি পাইছোঁ বৰদোৱা আহি বহুত ভাল লাগিছে কিন্তু মোৰ ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি অহা নাছিলোঁ কাৰণে মোৰ বহুত বেছি উইকনেছ হৈ গৈছিলে বাট নাও আই এম ক্লিয়াৰলি ফাইন কৈ দিয়া কিবা এটা আৰু মই মাছৰুম হয় হা এই জাৰ্মানীত পঢ়ি আহিছে জাৰ্মানীত কেমিষ্ট্ৰিত মাষ্টাৰ্ছ কৰি আহিছে এয়া মোৰ বহুত ভাল ফ্ৰেণ্ড হয় স্মৃতি একদম ফাৰ্ষ্ট দিনৰ পৰাই একদম এক্সপেৰিয়েন্সটো কৈ দিয়া কেনেকুৱা লাগিলে আহি বিৰাটেই ভাল লাগিল বহুত ভাল লাগিছে ভাষা নাই বুজাব তুমি কাব্যশ্ৰীত আহিছানে ভাগ্যশ্ৰীত আহিছানে ৰশ্মিত আহিছা ভাগ্যশ্ৰীত আহিছা আমাৰ ৰশ্মি কেনেকুৱা কৈ দিয়া ৰশ্মি অনেক
ভাল তুমি বহুত ধুনীয়াকৈ নাচিছা বহুত ভাল লাগিছে একেলগে নাচি আৰু তুমি ভাওনাও কৰিছা বহুত ভাল নাচা ভাওনা নাই নানাচো বহুত ভাল হৈছে তোমাৰ এক্সপ্ৰেছনছ বহুত ভাল হৈছিলে অ' মাই গড আৰু কিন্তু এতিয়া অলপ ভোক লাগিছে কাৰণ ইমান কৰি আহিলোঁ ফটো উঠিলোঁ এতিয়া অলপ ভোক লাগিছে খাবলৈ পালে সোনকালে ভাল গোটেইখিনিকে আগত কিন্তু মানে নাই লেডিজ ফাৰ্ষ্ট আহিছোঁ কাৰণে বহুত ভাল লাগিছে থেংক ইউ ভাল লাগিছে বহুত বহুত ভিডিঅ'হে হৈ আছে ক'ৰ পৰা আনিলা তুমি এখন আমাক সহায় কৰিছে বহিবলৈ কোনে সহায় কৰিলে তোমাক বহিবলৈ দিছে কোনে দাদাই এই আমাৰ বৰ্ষা গৈ আছে আনিবলৈ গৈ আছে তাই বোলে চকীত বহিব আনিলে এইফালে ভাগৰ লাগি আছে ভাগৰি গ'ল গাড়ীত একদম পুৰা গাড়ী উৰুৱাই দিছে ফূৰ্তি কৰি কৰি চব একদম নাচি আহিছে গোটেই গাড়ী উৰুৱাই দিছে গাড়ী উৰুৱা মেইন মানুহ মই দেখুৱাই আছোঁ গাড়ী উৰুৱা মেইন মানুহ আমাৰ এয়া গাড়ী উৰুৱা মেইন মানুহ আৰু আছিলে ক'ত গ'ল গাড়ী উৰাই এয়া চাওক ভিডিঅ' এয়া গাড়ী উৰুৱাইছে কোনে সেয়া ভিডিঅ' চাই আছে ইহঁতি এয়া আমাৰ ঠাণ্ডা প্ৰাণী ঠাণ্ডা মুণ্ডা বহুত ঠাণ্ডা বহুতেই বেছিয়ে শান্ত মানে ইহঁত এয়া মোৰ গ্ৰুপ মেম্বাৰ তোমালোক ভাগ্যশ্ৰীত আহিছিলা নে কাব্যশ্ৰীত আহিছিলা নে ভাগ্যশ্ৰী কেনেকুৱা লাগিলে সেই ভাগ্যশ্ৰীত মোৰ ছাবস্ক্ৰাইবাৰ আছে 10,000 অঁ দুজন কেলে অঁ হাই হেল্ল' অঁ আৰু এগৰাকী আছিলে আৰু এগৰাকী গাড়ী উৰুৱাই দিছে এয়া আৰু যোনখন গাড়ীত স্মৃতি থাকিব সেইখন গাড়ীটো এনেও উৰিবই ন অফক'ৰ্ছ আৰু এই পৰিৱেশটো বহুত ঠাণ্ডা এগৰাকী আছিলে গাড়ী উৰুৱা মানুহ আৰু এগৰাকী আছিলে এগৰাকী কেনেকুৱা লাগিলে আজি আহি অ'কে চেণ্ডেল খুলি যাব লাগিব এইফালে হিমাশ্ৰী আছে তাইও ব্লগ বনাই আছে তাইৰ এটা ইউটিউব চেনেল আছে কি বুলি আছে ওজা চিষ্টাৰ্ছ আমাৰ গোটেই চাৰিজনী মিলি আছে ওজা চিষ্টাৰ্ছ ওজা চিষ্টাৰ্ছ অ'কে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চাব সকলোৱে ওজা চিষ্টাৰ্ছ এয়া ভাত খোৱাৰ লাইন চবে পাতিছে বহিছে ইয়াতে ৰখালে মোক কি কৰিব লাগে বৰ্তমান ডিজিটেল ইণ্ডিয়া চাওক সকলোৰে হাততে মোবাইল কাৰোৰ হাততে মোবাইল নথকা নাই চাওক এয়া আমাৰ গাড়ী উৰুৱা মানুহ পাৰ্টনাৰ
উৰুৱাই দিব, গাড়ী উৰুৱাই দিব মানে, ইমানেই উৎপাত মানে। কক কুলি চৰাই মাত উলিয়াইছে, কক কাউৰী মাত উলিয়াইছে, ছাগলী মাত উলিয়াইছে। নগাঁও টাউনত মানে মানুহে ছাগলী বেপাৰী বুলি ঘূৰি চাইছে, ছাগলী বেপাৰী আল্ট্ৰা বাছত। কি কোৱাচোন? ক'ত আছিলে হয়নি? তুমি সেইদিনা বৰ ধুনীয়াকৈ একদম নাচিলা দেই, আমাক এয়া দিছে। বৰ্ষা বেয়া খাই আছে। আপোনালোকে খাই উঠি পাতবোৰ য'তে ত'তে নেপেলাব। ইয়াত ডাষ্টবিনৰ ব্যৱস্থা আছে ইয়াতে। যদি বেছি মানুহ আহে তেনেহ'লে এনেদৰে ডাষ্টবিন লৈ আনিব, যাতে এনেদৰে পেলাই পৰিৱেশ বিনষ্ট হোৱাৰ পৰা আমাৰ বৰদোৱাখন ৰক্ষা কৰিব পাৰে। ভিডিঅ' অন কৰিছোঁ। কি মানে পানী বটল ভৰাই লৈছা নেকি? আমাক আমি হেৰি ল'লোঁ, ব্ৰেড। এটাহে দিলে মেমে। দুটা লৈ আছিলোঁ, এটা দি দিলোঁ। বৰ মৰম লাগিছে ছোৱালীজনী, দুইজনীকে একেবাৰে। অৱস্থা নাইকিয়া হৈ গ'লো। মেম এতিয়া আমাৰ খাই বৈ আজৰি হৈ উভতিবৰ হ'ল। এয়া আমাৰ পল্লৱী মেমৰে পেপাৰ আছিল এইখন। বোলে বহুত ভাগৰ লাগিছে, এতিয়া বোলে শুঁ লাগিছে। ইয়াতে শুই দিওঁ নেকি মাথাতে? থাকি যা, তাতকৈ বেটাৰ। এইবোৰতে নিদিবি দেই, চবকে চাব দিছে মানে পইচা। এয়া বৰদোৱা প্ৰজেক্ট এটা খুলিছিল যে, প্ৰজেক্টৰ কাম চলি আছে। এয়া চাওক, বৰদোৱা থানলৈ সোমোৱা প্ৰৱেশদ্বাৰৰ সন্মুখতেই বহুত দোকান আছে। আপোনালোকে যদি কেতিয়াবা শৰাইৰ নৈবেদ্য আদি ল'বলগীয়া হয় তেতিয়াহ'লে এই দোকানসমূহৰ পৰা ল'ব পাৰিব। ইয়াতে আপোনাৰ খুব ধুনীয়া ধুনীয়া কাপোৰৰ বেগ বিক্ৰী কৰা হৈছে। লগতে নাম পাঠ কৰোঁতে বহিবৰ বাবে এয়া ঢাৰি আৰু সেইফালে ঠগা, কীৰ্তন, ঘোষা এইবিলাক থ'বৰ কাৰণে। এই দোকানসমূহৰ জৰিয়তে ইয়াৰে থলুৱা লোকসকল অলপমান হ'লেও স্বাৱলম্বী হ'বলৈ পাৰিছে। এতিয়া আমি আহি নগাঁও টাউন পালোহি। এয়া ইহঁত নামিব নগাঁও টাউনত, ইহঁতৰ ঘৰ নগাঁৱত, সেইটো কাৰণে আমাৰ কলেজলৈ আকৌ ঘূৰি নাযায়। এয়া চাওক, সকলোবিলাক ভাগৰুৱা মুখ লৈ সকলোৱে এতিয়া ঘৰমুৱা হৈছে। ময়ো আপোনালোকৰ পৰা বিদায় মাগিছোঁ। বাই বাই।